মেপখনৰ একেবাৰে উত্তৰ পশ্চিম কোণৰ পৰা গণনা কৰিবলৈ আৰম্ভ কৰিব আৰু যিফালে গণনা কৰি যায় সেইফালে এনেধৰণে কাঁচিন দি যাব। ৰাস্তাটো একেবাৰে এমূৰৰ পাবগৈ, তেতিয়া তাত এইধৰণে কাঁচিনে নিৰ্দেশনা কৰিব। এটা ৰাস্তাৰ এফালৰ ঘৰখিনি গণনা কৰাৰ পাছত বিপৰীত ফালৰ ৰাস্তাখিনি গণনা কৰিব। য'তেই আপোনালোকে ঘূৰিছে তাতে এইধৰণে কাঁচিনৰ দ্বাৰা বুজাবলৈ যত্ন কৰিব। আপোনালোকে কেতিয়াও এনেধৰণে জিগজাগ কৰি প্ৰথমতে এই ঘৰটো কৰি তাৰপিছত এই ঘৰটো কৰা, তাৰপিছত এইফালে গৈ এইটো ঘৰ কৰা, তাৰপিছত আকৌ এইফালে আহি এইটো ঘৰ কৰা, এই পদ্ধতিৰে কেতিয়াও গণনা নকৰিব। ৰাস্তাটোৰ বাওঁফালৰখিনি গণনা কৰি যদি এইফালে ঘৰ থাকি আহিছে এইফালেও এইখিনি কৰি আহিব। এইধৰণে আকৌ পুনৰ এইফালে ঘৰখিনি গণনা কৰিব আৰু য'তে ঘূৰিছে তাতে কাঁচিন দিব, য'তে জাপ পাৰিছে তাতে কাঁচিন দিব। এইফালে ঘূৰোতে যেতিয়া এই গলিটো পাব এই গলিটো এইধৰণে সোমাই দি এই গলিটোৰ ভিতৰৰ ঘৰখিনি গণনা কৰি ওলাই আহিব। নিৰ্দেশনা অনুসৰি কোৱা হৈছে যে উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি এইধৰণে ঘূৰি একেবাৰে দক্ষিণ পূবত শেষ কৰিব লাগে। সকলো ক্ষেত্ৰতে ভৌগোলিক দিশ অনুসৰি গণনা কৰাটো সম্ভৱ নহয়। লিষ্টিং ব্লকৰ মেপখন এনুমাৰেটৰসকলে কেনেকৈ আঁকিব তাৰ কিছু আভাস দিবলৈ যত্ন কৰিছোঁ। প্ৰত্যেকটো HLBৰ বাবে দুখনকৈ মেপ আঁকিবলৈ দুখিলা নিৰ্ধাৰিত কাগজ দিব। সেই দুখিলা কাগজত মেপ অঁকাৰ আগতে আপোনালোকে এখন ৰাখ কাগজত মেপ অঁকাৰ অনুশীলনটো কৰি ল'ব। মেপখন অঁকাৰ প্ৰাক মুহূৰ্তত দিশ নিৰ্দেশক চিহ্নটো দি ল'ব। মই যিহেতু লেপটপত পেইণ্টিঙৰ সহায়ত আঁকিবলৈ যত্ন কৰিছোঁ, আপোনালোকে কাগজত পেঞ্চিলেৰে আঁকিব। মোৰ ইয়াত কিছু জটিল, এনেও মই ছবি অঁকাত ভাল নহয়, সেইবাবে আপোনালোকে মেপখন কেনেকুৱা হৈছে এই কথাটোৰ বাবে গুৰুত্ব নিদিব। মাত্ৰ মই মেপ অঁকাৰ যিটো কৌশল, কোনফালৰ পৰা আৰম্ভ কৰিব লাগিব, ক'ত শেষ কৰিব লাগিব, কোন দিশে যাব লাগিব, এটা ৰাস্তাৰ দুইফালে ঘৰ থাকিলে আমি কেনেকুৱা ধৰণে তাত গণনা কৰিব লাগিব, সেই কথাখিনি লোকপিয়লৰ হাতপুথিখনৰ আধাৰত দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকক মেপ আঁকিবলৈ দিয়া কাগজখনৰ বাওঁহাতে ৰাজ্যখনৰ নাম, জিলাখনৰ নাম, চাৰ্জৰ নাম, কোড নম্বৰ, গাঁৱৰ নাম, HLB কোড নম্বৰ ইত্যাদি ধৰণে কিছুমান তথ্য পূৰাবলৈ দিব। আপোনালোকে যিটো HLB মেপ আঁকিব লাগিব তাৰ সম্পূৰ্ণ তথ্যখিনি এই বাওঁহাতে ইয়াত থাকিব, সেইখিনি ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকৰ কাম আছে আপোনালোকৰ HLBটোৰ বাউণ্ডেৰীটো আঁকি লোৱা। প্ৰথম 3 দিনত আপোনালোকৰ নিৰ্ধাৰিত HLBটো পৰিভ্ৰমণ আৰু পৰ্যবেক্ষণ কৰি তাৰ চাৰিসীমাটো অংকন কৰি ল'ব লাগিব। চাৰিসীমাটো অংকন কৰাৰ পিছত আপোনাৰ HLBটোৰ চাৰিও দিশত থকা HLBৰ নম্বৰখিনি আপোনালোকে উল্লেখ কৰিব। এতিয়া আমি HLBটোলৈ সময় মূল পথটো অংকন ধৰক এইখিনিতে এখন দলং আছে। 3 দিন HLBটো পৰিভ্ৰমণ আৰু পৰ্যবেক্ষণ কৰি এই ধৰণে প্ৰধান ৰাস্তাকেইটা আৰু গাঁৱৰ ভিতৰৰ ৰাস্তাকেইটা চিনাকি হৈ অংকন কৰি ল'লোঁ। HLBটোলৈ সোমোৱা এই তিনিটা হৈছে বাহিৰৰ পৰা সংযোগ কৰা পথ আৰু এইখিনি HLBটোৰ ভিতৰৰ কেঁচা ৰাস্তা। এইখিনি অংকন কৰাৰ পাছত আমি HLBটোৰ মূল লেণ্ডমাৰ্ককেইটা অংকন কৰিম। কিন্তু এটা নামঘৰ আছে, এইখিনিতো এটা নামঘৰ আছে। ধৰি লওক এই তিনিটা নামঘৰ, এইটো স্কুল ঘৰ, এই এছ লেখাকেইটা স্কুল ঘৰ, এইখন ধৰক স্কুলৰ প্লেগ্ৰাউণ্ড, এইখিনিতে এটা পুখুৰী আছে আৰু এখন নদী। আমি এই ধৰণে গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্কখিনি দি ল'ম। পাৰিলে এই ৰাস্তাৰ নামটো লিখি দিব। লোকপিয়লৰ হাতপুথিৰ নিৰ্দেশনা অনুসৰি আমি কোনো এটা HLBৰ গণনা আৰম্ভ কৰিব লাগে একেবাৰে উত্তৰ পশ্চিম কোণৰ পৰা। যিফালৰ পৰা সোমাইছোঁ সেইফালৰ পৰা আৰম্ভ কৰিলে নহ'ব। আমি উত্তৰ পশ্চিম কোণটো উলিয়াই ল'ব লাগিব আৰু উত্তৰ পশ্চিম কোণৰ পৰাহে আৰম্ভ কৰিব লাগিব। দিশটো বুজাই আপোনালোকে মেপখন অঁকাটো জৰুৰী আৰু এই ধৰণে মেপ আঁকি উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব কোণত শেষ কৰিলে আপোনালোকৰ কোনো অসুবিধা নহয়, কোনো এটা ঘৰ থাকি নাযায়। এতিয়া আমি HLBটোত থকাৰ দৰে মেপখনতো বিল্ডিংবিলাক বা ঘৰবিলাক অংকন কৰিম। যিহেতু আমি উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰিব লাগিব, গতিকে উত্তৰ পশ্চিমত থকা ঘৰটোৰ পৰা প্ৰথম আৰম্ভ কৰিম। কেঁচা ঘৰটো বুজাবৰ কাৰণে ত্ৰিভুজ আৰু পকা ঘৰটো বুজাবৰ বাবে চতুৰ্ভুজ এই ধৰণে অংকন কৰিব। ঘৰটো নন ৰেচিডেঞ্চিয়েল হ'লে আপোনালোকে এনেকুৱা ধৰণে মাৰ্কিং কৰি দিব। বেকাবেকি হৈছে নন ৰেচিডেঞ্চিয়েল ধৰক দোকান ঘৰ। নিৰ্দেশনা অনুসৰি আমি উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰি নাম্বাৰিং কৰিব লাগিব আৰু ৰাস্তাটোৰ এটা ফালৰ ঘৰখিনি সম্পূৰ্ণ গণনা কৰাৰ পাছতহে বাকী ফালৰ ঘৰখিনি গণনা কৰিব লাগে। আমি জিগজাগ পদ্ধতিৰে অৰ্থাৎ এইফালে এটা এইফালে এটা তাৰপিছত আকৌ এইফালে তাৰপিছত আকৌ বিপৰীত ফালে এই ধৰণে আমি গণনা কৰিলে ঘৰবিলাক থাকি যোৱাৰ সম্ভাৱনা থাকে। আমাৰ মূল উদ্দেশ্য হৈছে ন' অমিশ্যন ন' ডুপ্লিকেশ্যন। এটা ঘৰ থাকি নাযাবলৈ বা এটা ঘৰ দুবাৰ গণনা নকৰিবৰ বাবে আমি প্ৰথম এটা ৰাস্তাৰ এটা ফালৰ ঘৰখিনি গণনা কৰি ল'ব লাগিব। আমি উত্তৰ পশ্চিম কোণৰ পৰা আৰম্ভ কৰিবলৈ হ'লে নাম্বাৰিং কৰিব লাগিব ঘৰখিনি। আপোনালোকে প্ৰথম ঘৰখিনি দি ল'ব, ঘৰখিনি আঁকি ল'ব, ঘৰখিনি আঁকি লোৱাৰ পিছত নাম্বাৰিং কৰিব। নাম্বাৰিং কৰোঁতে মেপত এই পজিশ্যনটোত থকা ঘৰটোত যিটো নাম্বাৰ সেই একেধৰণে সেই ঘৰটোতো একেটা নাম্বাৰে দিব লাগিব। এতিয়া আমি নাম্বাৰিং কৰিম। এক নম্বৰটো নাম্বাৰিং কৰাৰ পিছত আমি কোনফালে গৈছোঁ সেইফালে সূচাবৰ কাৰণে আমি কাঁচিন দিব লাগিব আৰু য'তে জাম মাৰিছে, য'তে বেকা হৈছে, এতিয়া 7 নম্বৰ পিছত আমি আকৌ এইফালে আহিছোঁ কাৰণ আমি ৰাস্তাৰ এটা দিশৰ ঘৰখিনি আমি কৰি ল'ব লাগিব। আকৌ 8 নম্বৰটো কৰাৰ পিছত এইফালে 9 নম্বৰ যাব, আমি এইফালে কাঁচিন দিব লাগিব। এইফালৰ ঘৰখিনি শেষ কৰাৰ পাছত আমি এই ৰাস্তাটো ইয়াত শেষ হৈছে, আমি পুনৰ এইখিনিতে এনেধৰণে ঘূৰি দিম। এইখিনিতে আমি এটা কাঁচিন দিম।
ইয়াৰ নেক্সট নম্বৰটো ইয়াত দিম আৰু এটা ৰাস্তাৰ বিপৰীত ফালৰ ঘৰখিনি আমি নাম্বাৰিং কৰি এইফালে এনেকৈ গৈ থাকিম উত্তৰ পশ্চিমৰ পৰা আৰম্ভ কৰি উত্তৰ পূবলৈ যাম আকৌ উত্তৰ পূবৰ পৰা ঘূৰি আহি উত্তৰ পশ্চিমলৈ যাম তাৰ পৰা আমি দক্ষিণ ফালে আহি থাকিম এবাৰ দক্ষিণ পূবলৈ গ'লো আকৌ আমি দক্ষিণ পশ্চিমলৈ গ'লো আৰু আমি একেবাৰে আহি দক্ষিণ পূবত ইয়াতে শেষ কৰি দিম কিন্তু সকলো গাঁৱত বা সকলো এচিপিত ৰাস্তাটো তেনেধৰণে নাথাকে আমি কেতিয়াবা ৰাস্তা অনুসৰি যাবলগীয়া হ'লে দিশটো অমান্য হ'ব পাৰে সেই কথাটো বৰ বিশেষ গুৰুত্ব দিব নালাগে আমাক ৰাস্তাই যিফালে লৈ যায় সেইফালে যাম মাত্ৰ এটা কথা মন কৰিব লাগে ৰাস্তাৰ এফালৰখিনি প্ৰথম গণনা কৰি ল'ম তাৰপিছত আমি ৰাস্তাৰ ইটো ফালৰখিনি গণনা কৰিম বিপৰীত ফালৰখিনি এই ধৰণে গণনা কৰি এই ধৰণে কাঁচিন মাৰি মাৰি এইফালে গৈ থাকিম এই ৰাস্তাটোৰে আকৌ এইফালে ঘূৰি দি কাঁচিনে সূচাম এনেধৰণে গৈ থাকিম এই দুটা ঘৰৰ লগতে গণনা কৰি আহিবৰ কাৰণে আমি এইফালে গুচি গ'লো এইফালে গুচি এইটো ঘৰ ইয়াত কাঁচিনে বুজালো এনেধৰণে আমি কাঁচিনে বুজাই এই ঘৰকেইটা গণনা কৰিলোঁ এই ঘৰকেইটা নাম্বাৰিং কৰিলোঁ এই ঘৰকেইটা নাম্বাৰিং কৰাৰ পিছত আমি এইফালে গুচি আহিলোঁ এইফালে গুচি এই ঘৰটো নাম্বাৰিং কৰিলোঁ এই ঘৰটো নাম্বাৰিং কৰাৰ পাছত আমি আকৌ এইফালে যাম এইফালে কাঁচিনে সূচালোঁ এই ধৰণে গ'লো গৈ এবাৰ ৰাস্তাৰ বাওঁফালৰখিনি গণনা কৰে ৰাস্তাৰ বাওঁফালৰখিনি গণনা কৰোঁতে চাব লাগিব এই গলিটোৰ মাজৰ ঘৰ থাকি আহিছে যদি গলিটোৰ মাজৰ ঘৰ আছে এই গলিটোৱে এনেধৰণে সোমাই দিব লাগিব সোমাই এই ঘৰখিনি নাম্বাৰিং কৰি আহি আকৌ এইফালে ঘূৰি আহি কাঁচিনে সূচাব লাগিব প্ৰত্যেকটো এনেধৰণে আমি গুচি আহিলোঁ আকৌ এই গলিটোত সোমাই দিলোঁ যদি ঘৰ থাকি আহিছে এনেধৰণে ঘূৰি আহিলোঁ ঘূৰি আহি আমি এইফালে যাম এইখিনি গণনা কৰি এইফালেও যদি থাকি আহিছে এইফালে সোমাম এনেকৈ উলিয়াই আনিম দেখিছেনে আমি এতিয়া উত্তৰ পূবলৈ আহি আছোঁ এই ধৰণে আহি আমি আকৌ ইয়াত যদি আছে আকৌ ইয়াত যদি আছে ইয়াখিনি নাম্বাৰিং কৰি আহিম সেইধৰণে আকৌ আমি এইফালে যাম এইফালে গৈ ইয়াত নাম্বাৰিং কৰি এই ঘৰকেইটা উলিয়াই আনি এই ধৰণে গুচি আহিলোঁ এই ধৰণে আমি আকৌ উত্তৰ পশ্চিমলৈ আহিম উত্তৰ পশ্চিমলৈ আহি এই গলিটোত থকা ঘৰকেইটা আমি গণনা কৰিম নাম্বাৰিং কৰি গলিটোৰ পৰা ওলাই আহিলোঁ এই ধৰণে আমি গৈ থাকিম এই ধৰণে গৈ প্ৰত্যেকটো ঘৰ নাম্বাৰিং কৰিম আমি এতিয়া বাওঁফালে ঘূৰি দিম বাওঁফালে ঘূৰি আমি এইখিনিতে এটা কথা হ'ব যে মই যিহেতু হাতপুথিখনে কৈছে যে আমি উত্তৰ পশ্চিমলৈ গৈ দক্ষিণ পূবত শেষ কৰিব লাগে এতিয়া আমি এই ধৰণে গৈ এই ৰাস্তাৰ বাওঁফালৰখিনি গণনা কৰি বা নাম্বাৰিং কৰি এই ধৰণে ওলাই আহি ইয়াত শেষ কৰি এই ধৰণে ওলাই আহিলে আমাৰ দক্ষিণ পূবত শেষ নহ'ব উত্তৰ পশ্চিমত শেষ হ'বহি বা দক্ষিণ পশ্চিমত শেষ হ'বহি এই ক্ষেত্ৰত আমি ভৌগোলিক দিশটো আওকাণ কৰিব লাগিব কাৰণ আমি দক্ষিণ পূবত শেষ কৰিবলৈ গ'লে আমি জিগজাগ পদ্ধতিৰে এনেধৰণে কৰি নিব লাগিব আমি যিহেতু জিগজাগ পদ্ধতিৰে কৰিব নোৱাৰোঁ নিয়মে সেইটো নকয় গতিকে আমি কেতিয়াবা ভৌগোলিক দিশটো আওকাণ কৰি এফালৰখিনি সম্পূৰ্ণ কৰি বিপৰীত ফালৰখিনি সম্পূৰ্ণ কৰিম আৰু তেতিয়া ৰাস্তাটোৱে আমাক যিফালে লৈ যায় সেই ৰাস্তাটো অনুসৰি য'ত শেষ হয় সেইটোকে কৰিব লাগিব আপোনালোকক এইখিনিতে জনাওঁ যে যদি মোৰ এই ভিডিঅ'বোৰ চাই আপোনালোকৰ যদি কিবা উপকাৰ হৈছে বুলি ভাবিছে তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব সকলোৱে পাওক যাতে আমি নিখুঁতভাৱে গৃহপিয়লৰ কামটো কৰিব পাৰোঁ আৰু লাইক কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি যে এই নাম্বাৰিং কৰিলোঁ এই বিল্ডিংটোত কিমানটা চেঞ্চাছ হাউচ আছে সেই চেঞ্চাছ হাউচকেইটা আমি এপত কেনেধৰণে ফিল আপ কৰিম বিল্ডিং নাম্বাৰ কেতিয়া ৰিপিট হ'ব চেঞ্চাছ হাউচ নাম্বাৰ কেতিয়া ৰিপিট হ'ব ধৰি লওক 3 নম্বৰ বিল্ডিংটোত চেঞ্চাছ হাউচ 3টা থাকিলে আমি মেপখনতো উল্লেখ কৰিব লাগিব আৰু ঘৰটোতো বেৰত বা গেটত লিখি থৈ আহিব লাগিব এই ধৰণে আমি মেপত যি ধৰণে ঘৰবিলাকৰ নাম্বাৰিং কৰিছোঁ ফিজিকেল ঘৰবিলাকতো সেইধৰণে নাম্বাৰিং কৰি আহিব লাগিব যি ধৰণে কিমান নম্বৰ বিল্ডিংটোত কিমানটা চেঞ্চাছ হাউচ আছে উল্লেখ কৰিছোঁ সেই একেধৰণে এপতো মিলিব লাগিব পৰৱৰ্তী ভিডিঅ'ত এই মেপখনত যি ধৰণে বিল্ডিং নম্বৰ চেঞ্চাছ হাউচ নম্বৰ দেখুওৱা হৈছে সেই ধৰণে আমি এপত কেনেধৰণে ফিল আপ কৰিম তাক দেখুৱাবলৈ যত্ন কৰিম আজি ভিডিঅ' ইমানেই ধন্যবাদ জয় আই অসম জয় হিন্দ